गरेश्वर ब्लकआव पेन्सननि 60 लाख रां जाख्ल'नायनि अजद दिखांजानाय भुपेन दासखौ साख्रिनिफ्राय सासपेन्ड खालामबाय। गरेश्वर जौगाखां खोन्दोनिफ्राय बारग'लांनाय भिडिअखौ 60 लाख रां जाख्ल'नायनि अजद ओंखारनायनि जाहोनाव सासपेन्ड खालामदों। क'क्राझार जिल्लानि गसाइगाव महकुमानि हातिदुरा जौगाखां खोन्दोनि मावख'गिरि भुपेन दासखौ साख्रिनिफ्राय सासपेन्ड खालामबाय। बिडिअ भुपेन दासखौ जाख्ल'नाय आरो खान्थि बेरेखा हाबायाव लोब्बा थानायनि दायाव पन्चायत आरो गामि जौगाखां बिफाननि चिफ सेक्रेटारि जे.बि. एक्काया साख्रिनिफ्राय सासपेन्ड खालामो। बिथांनि हेंथायै गोबाव समनिफ्रायनो जाख्ल'नाय आरो खान्थि बारगा हाबा मावबोनायनि अजद दंमोन। मख'जाथावदि थांनाय 13 मेआव बाक्सा जिल्ला पुलिसआ गरेश्वर जौगाखां खोन्दो मावख'आव पेन्सननि 60 लाख रां जाख्ल'नायनि दायाव बिथां भुपेन दासखौ हमदोंमोन। নামটো কি আছিল? মোৰ নাম প্ৰদীপ ৰয়। তো আপোনালোকে তো গম পাইছে এই ভিডিঅ' ইতিমধ্যে চাকৰিৰ পৰা নিলম্বন হয়। যোৱা 13 মেত আমাৰ গুৰেশ্বৰৰ আমাৰ হাতীদল কৰ্মৰত যিজন ভিডিঅ' তেওঁ আগতে গুৰেশ্বৰত আছিল। আমি শুনা পাইছো পেঞ্চনৰ 60 লাখ টকা তেওঁ আত্মসাৎ কৰাৰ পিছত গুৰেশ্বৰ আৰক্ষীয়ে তাক এৰেষ্ট কৰিছে আৰু শুনা পাইছো অহাকালি আমাক কি যদি তাক নিলম্বন কৰিছে চাকৰিৰ পৰা। এইটো আমি বিজেপি চৰকাৰখনক ধন্যবাদ জনাইছো যে এজন মানে দুৰ্নীতিকাৰী বিষয়াক যে তেখেতে চাকৰিৰ পৰা নিলম্বন কৰিছে, এইটো আমি বিজেপি চৰকাৰক ধন্যবাদ জনাইছো। গতিকে আৰু এটা কথা ক'ব বিচাৰিছো, যিহেতু হাতীদুৰা উন্নয়ন খণ্ডত এই ভিডিঅ'জনে আমাৰ 1 বছৰমান কৰ্মৰত আছিল। গতিকে অসম চৰকাৰে যাতে হাতীদুৰা ভিডিঅ'টো যাতে তদন্ত কৰি চাই তেখেতৰ কিবা দুৰ্নীতি এটা আছে নেকি। গতিকে এইটো আমি অসম চৰকাৰক দাবী জনাইছো। এই দুৰ্নীতি আপুনি কেৱল ভূপেন দাসৰ ক্ষেত্ৰত তদন্ত কৰিব বিচাৰিছে? ভূপেন দাস নহয়, খালি ভূপেন দাসে নহয়, অসমত প্ৰতিটো ব্লকতে দুৰ্নীতি আছে। কাৰণ প্ৰতিটো ব্লকতে দুৰ্নীতি, দুখীয়া ৰাইজৰ ধন মাৰি খোৱাৰ সিহঁতৰ এটা পৰিকল্পনা, ভিডিঅ' সভা মাৰি খায় তেনেকুৱা। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো। আপোনাৰ কি ক'ব যে ভিডিঅ' গৰাকী ইতিমধ্যে আপোনালোকৰ যি ভিডিঅ' আছিল এই চাকৰিৰ পৰা নিলম্বন কৰিলে, আপোনালোকে কি ক'ব? নিলম্বন কৰিছে, ভালে কৰিছে। পৰিৱৰ্তনকাৰী চৰকাৰৰ যিটো নীতি নিয়ম আদৰ্শ চলি আছে এইটো যদি আগন্তুক দিনতো চলি থাকে, কিয়নো দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কাৰণে চৰকাৰে আহিছে। দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰি থকা ব্যক্তিক যদি উচিত শাস্তি দিয়ে, এই কাৰণে মই এই চৰকাৰৰ বিনম্ৰভাৱে অনুৰোধ কৰিম যাতে অল অসমতে এনেকুৱা যে ভ্ৰষ্টাচাৰীক উচিত শাস্তি দিয়াৰ বাবে যদি উচিত শাস্তি দিয়ে, এই কাৰণে মই এই চৰকাৰক অনুৰোধ কৰিম যে আপোনালোকে সকলো ভিডিঅ'কে তদন্ত কৰক। যিহেতু চাকৰিৰ পৰা নিলম্বন কৰিলে, ইয়াতো কৰ্মৰত আছিল, ইয়াতো কিবা দুৰ্নীতি হৈছে নেকি? হয়, ইয়াতো দুৰ্নীতি হ'ব পাৰে, কিয়নো তাত যদি আত্মসাৎ কৰিব পাৰে, আমাৰ ইয়াতো কৰিছে। আৰু ইয়াতে আমি ভিডিঅ'ৰ লগত আমি বহি আলোচনা কৰিছো, আমাৰ লগত ভালদৰে কথা কোৱা নাছিল, হয়তো ইয়াতো এনেকুৱা ঘটনা কৰিছে। মই বিনম্ৰভাৱে অনুৰোধ কৰিম, ইয়াত অকল মাত্ৰ ভিডিঅ' নহয়, ইয়াত এই